সো ওয়েলকাম গাইস, আই এম ভেরি ভেরি নাইস। আজি আমি শিখৰৰ ওপৰত ভিডিঅ' বনাই আছোঁ, গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো। ভিডিঅ' স্কিপ কৰিলেতো গমেই নাপাব আমি ক'ত কি বনালোঁ বা ক'ত কি ভুল হ'ল, এইবাৰতো ধৰিবই নোৱাৰিব। শিখন লাগে কি শিখৰ কিন্তু অকাত নাই বুলিব শিখৰ কেইটা পাইছোঁ কি কোৱা মানুহ আছে নেকি? মই 15 টকাকৈ খাই আছোঁ। অঁ দিয়াচোন 15 টকা শিখৰ দিয়া। 15 টকা দিম। অঁ 15 টকা কিনি দিয়া। কি 15 টাকা শিখর কি তার মানে? কি 15 টাকা শিখর দিয়েছে এগুলা? মনা মন থাক মই দিছো নহয়। কি ক কি শিখরের মানে শিখরের দাম কি 1 লাখ টাকা হয়েছে নাকি? মূল্য 1000 টাকা প্যাকেট শিখরের দাম আর বা কিমান হবে? এইটো আপনার শিখর। কি কয় 15 টাকা শিখর? আপনার তো বেশি নালগে ন? 15 টাকা শিখর তো দিলো আপনার। ভালকে লৈ যাক এইটো ক'ৰবাত কৰিলে আৰু আপোনাৰ গেল গোটেই পইচা সেইটো। কেনেকৈ লয় এতিয়া মই ইমান হেৰি 15 টাকা শিখৰ লৈ যাক আৰু। এক পেকেট ল'লে কিমান দিব লাগিব? এক পেকেট ল'লে কিস্তিত নিবনে? বাপ কিস্তিও ল'ব পাৰি? কিস্তিত নিব লাগিব 1 লাখ টকা শিখৰ। পেকেট 1000 টাকা? অঁ কি কৰিম আৰু উপায় নাই, মোক খাই লৈছোঁ কেনে খাই লওক। 1000 টাকা শিখৰ খাই চাওঁ কেনেকৈ। 1000 টাকা শিখৰ বেছি হয়। মোৰ দাঁতৰ এক কোণাই ভৰা নাই দেখোন। এই আৰু দাদা দিনেই বসছি 2 দিনৰ পিছত শিখৰৰ বাচন বেয়া লাগিব। কি কয়? অঁ সেই কাম কৰাচোন, মোক 1 পেকেট দিয়ে। 1 পেকেট লাগিছিল মোক। কিস্তিত দিম নেকি? কিস্তি নহয়, মই ডাইৰেক্ট ল'ম হেণ্ড কেছ। মোক কি বুলি ভাবছি মোৰ পইচা নাই? অকাত আছে আপোনাৰ? অকাত নাই, নাথাকিলে আমি এনে শিখৰ কিনিব আহিম নেকি? দিয়ক 1 পেকেট দিয়ক। কোনোবাই দেখা পাব চাব দে, দেখা পালে আৰু পুলিচ কেছ হ'ব। একো নহয়, এইবোৰ চলি আছে। এইবোৰ মামাই এইগিলা হেৰি কৰিছে দেখছোন নহয়, টোল গেটত টেক্স নিদিয়ে, সেইকাৰণে শিখৰৰ দাম বাঢ়ি আছে। থাক দিয়ে, এতিয়া মই ঘৰত যাই পেলাই খাব লাগিব শিখৰ। লাহে লাহে অলপ অলপকৈ খাব লাগিব। খাওক কৈয়ে ধৰক। দাদা আপনি এখন শিখর ভালো দিলা? কিয় আপনি বহুত টকা আছে নেকি? 15 টাকার শিখর দিছে, মোৰ একো হোৱা নাই। আপনি কি কিবা চাকরি ডাঙৰ চাকরি কৰে? ডাঙৰ চাকৰি মানে মই এইটো চাকৰি বাকৰি আপনার কিবা ডাঙৰ চাকরি করে কি জানি? কি হয় চাকৰি কৰা চাকৰি খাই নেকি? আমি বিজনেছ কৰোঁ, খেতি হওক মুকেশ আম্বানি পূজা কাটবে নহয়, আমি খেতি কৰোঁ। কি বুলি ভাবছি? আপনার সিকিউরিটি নাই নাকি? সিকিউৰিটি নাই, সিকিউৰিটি থৈছোঁ মই। সিকিউৰিটি নালগে নহয়, আমাক সিকিউৰিটি নালগে নহয়। দেখা পালে কথা উঠে শিখর কি খাই চলিব? একো নহয়, আমাৰ ইমান অকাত নাই উঠাই লোৱা মানুহ, এনেকুৱা জন্মই পোৱা নাই। আপনি এইবিলাক মোক আপোনাৰ মই 1 লাখ টাকা দি 1000 টাকা পেকেট শিখৰ কিনি পেলাই মই তোমাক দিওঁ।
মই তোমাৰ পৰা কিনি গ'লে তোমাকে দিম কেনে হ'ব কথাটো? আপনি চাবাই গেছি নাই খাব নালাগে। বাছে শুনবে পাও না হয় আপোনালোকে খাব নালাগে, আপোনালোকে বিক্ৰী কৰক আৰু পইচা জমা কৰক। শিখৰ বাছে শুনবে পাও না এটা বাছ আপোনালোকে খাব নালাগে, শিখৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, গম পায় নে নাই? আপনি কে হলা মই খাওয়াটো বেলেগ কথা, মই এতিয়া জানি পেলাই খাইছোঁ, এতিয়া মোৰ ক্ষতি হৈছে, সেইকাৰণে বেলেগক আনকো ক্ষতি হ'ব নেদওঁ আৰু মই যি কৰিলোঁ আৰু কৰিম। ঠিকে আছে ঠিক আছে, গতিকে এতিয়া মোৰ অভ্যাস হৈ গৈছে খাই মই চিকেন নহ'ব থাকিব নোৱাৰোঁ। চিকেন খাবই লাগিব, 15,000 টকা পেকেট হ'লে আমি চিকেন খাব লাগিব। শিখৰ নাখালি লেট্ৰিন ক্লিয়াৰ নহয় চিকেন মানে লেট্ৰিনত গেলেই পাৰিলে চিকেন লাগে, থাকিবই এনেকুৱা। লেট্ৰিনত যাইতো খাব নালাগে নহয়, আপোনালোকে নাখাব এনেকৈ লেট্ৰিনত যাই পেলাই খাই বুলি। চাউল নাস্তা শিখৰে কিজানি আপোনাৰ আমাৰ মোৰ ব্ৰেকফাষ্ট মই চিকেনে দি কৰোঁ। দেখা নাই মোৰ চেহেৰা কি হাইট হৈছে আৰু দেখছি না শিখৰে দেখছি না পুৰা। গার্লফ্রেন্ড সালফ্রেন্ড আছে না আপনার এইবাৰ নখুজিব, এইবাৰ নাই। নাই নেকি গাইজ আৰু এটা কথা কৈ লওঁ, বৰ্তমান সময়ত শিখৰ মানিবেগৰ পক্ষে হানিকাৰক, বৰ্তমান পাৰ্চৰ বাবে হানিকাৰক।